কামৰূপ জিলাৰ হাজোৰ ৰাজচক্ৰৰ অন্তৰ্গত হাজোৰ বিষ্ণুপুৰস্থিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত 2022-23 শিক্ষাবৰ্ষৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ অৰ্থে আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এখনি নৱাগত আদৰণি সভা সম্পন্ন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা শ্বহীদ তৰ্পণ কৰে বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ডক্টৰ জিতেন্দ্ৰ ডেকাই। বৃক্ষৰোপণ কৰে স্কুলৰ পৰিচালন সঞ্চালক মইদুল ইছলামে। ইয়াৰ পিছতে হাতেলিখা আলোচনী গজালি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক শংকৰ শইকীয়াই। সমান্তৰালভাৱে নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট লেখক সমালোচক প্ৰভাত চন্দ্ৰ দাসে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি শৈক্ষিক নৱজাগৰণ সৃষ্টিৰে গঠনমূলক বক্তৃতা দাঙি ধৰে। উক্ত সভাতে মুখ্য অতিথিৰূপে উপস্থিত থাকে ৰামদিয়া ডেফোডিল ইংলিছ স্কুলৰ অধ্যক্ষ দীনেশ পাণ্ডে। সভাৰ শেষত আবেলিৰ ভাগত জনপ্ৰিয় কণ্ঠশিল্পী জ্যোতিপল, মুনদীপ, সনদ ৰাজ আৰু দীপজ্যোতিৰ সংগীতানুষ্ঠানেৰে জীপাল হৈ উঠে বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ চৌহদ। তদুপৰি আজিৰ সভাত উপস্থিত থাকে শিক্ষয়িত্ৰী হিমাক্ষী ভাণ্ডাৰকায়স্থ, বিষয় শিক্ষক পৰশমণি কলিতা, শিক্ষক সঞ্জীৱ দাসকে প্ৰমুখ কৰি প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰী তথা বিশিষ্ট গণ্যমান্য ব্যক্তি। আজি বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হাজোৰ 2022-23 শিক্ষাবৰ্ষৰ বাবে নতুনকৈ নামভৰ্তি হোৱা যিখিনি ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক আমি আজি আনুষ্ঠানিকতাৰে আদৰিবলৈ নৱাগত আদৰণি সভাখন অনুষ্ঠিত কৰা হৈছে। গতিকে আপোনালোকক আমি আমাৰ কাৰ্যসূচীলৈ আদৰি জনাইছোঁ। ইয়াৰ লগতে কিবা আলোচনীও উন্মোচন কৰা হৈছে নেকি? হয়, নিশ্চয়। আমাৰ বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হাজোৰ কেইগৰাকী শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ পৰস্পৰৰ সহযোগিতাত আমাৰ প্ৰথম পদক্ষেপ, প্ৰথম বছৰ প্ৰথম সংখ্যা এখনি হাতে লিখা খুব আটকধুনীয়াকৈ ছাত্ৰ-ছাত্ৰীসকলে সজাই পৰাই তুলিছে। তাত আমি আটাইখিনি শিক্ষক শিক্ষয়িত্ৰীয়ে সহযোগ কৰিছোঁ আৰু যিমানখিনি পাৰি আমি প্ৰথম বছৰ প্ৰথম ৰূপ দিছোঁ। আমি আশা ৰাখিছোঁ এই গজালিখনে গজালি মেলি এদিন পূৰ্ণ বটবৃক্ষ ৰূপ পাব। আৰু ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী কি থাকিব আজি ইয়াতে? আমি আজি আচলতে ৰাতিপুৱা সঠিক সময়মতে আচলতে খুব উল্লেখযোগ্য কথা, সঠিক সময়ত আমি ঠিক 8 বজাৰ লগে লগে কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। ৰাতিপুৱা 8 বজাত শ্বহীদ তৰ্পণ আছিল, 8:30 বজাত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিল। লগতে এই যিখন গজালি হাতে লিখা আলোচনী এইখনৰ উন্মোচনী অনুষ্ঠান আছিল আৰু এতিয়া নৱাগত আদৰণি সভাৰ লগতে আমি ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ অৰ্থে সাংস্কৃতিক সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানো আমি ৰাখিছোঁ। পৰৱৰ্তী অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। যিখিনি আমাৰ আৰু লগতে ইয়াৰ লগত সংগতি ৰাখি আমি বিভিন্ন অনুষ্ঠান আমি অনুষ্ঠিত কৰি কিছু অনুষ্ঠান আৰম্ভ বা হৈছে আৰু পৰৱৰ্তী কাৰ্যসূচী আমাৰ সকলোৰে সহযোগিতা বিচাৰিছোঁ। বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত যিসকল ছাত্ৰ-ছাত্ৰী উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে তেওঁলোকক আদৰণি জনোৱাৰ উদ্দেশ্যে আচলতে আজি আদৰণি সভাখন অনুষ্ঠিত কৰা হৈছে। আৰু এই সভাখনৰ জৰিয়তে যোৱাটো শিক্ষাবৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আমাৰ মহাবিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ-ছাত্ৰী অতি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয় আমাৰ বিদ্যালয়খনৰ লগতে অঞ্চলটোৰ সুনাম কঢ়িয়াই আনিছে। এই সভাৰ জৰিয়তে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত তেওঁলোকক লগতে আমাৰ ইয়াত আজি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী আজি লগতে আজি এটা ভাল বস্তু হৈছে আমাৰ গজালি নামৰ আলোচনী ছাত্ৰ-ছাত্ৰীসকলে আৰু আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ইয়াত সুন্দৰ কবিতা লিখিছে, গল্প লিখিছে, বস্তু লিখিছে। গোটেই আগত ৰাখিয়ে হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, আছাম নিউজ।